Hello guys, welcome back to my channel again. So guys, আমি প্ৰায় ইন্টাৰনেট বা ইউটিউবত জাপান বা ফৰেন কাণ্ট্ৰিৰ লোককথাত প্ৰচলিত ভূত প্ৰেত আখ্যান আদিৰ বিষয়ে চৰ্চা কৰি থকা দেখিবলৈ পাওঁ কাৰণ মুখ্যৰূপে এই বাহিৰা দেশৰ আৰবান লেজেণ্ডছবোৰ অতিকৈ প্ৰচলিত কিন্তু বহুতো লোকে গম নাপায় যে আমাৰ দেশতো এনে ধৰণৰ বহুতো ৰিজনাল আৰবান লেজেণ্ডছ অৰ্থাৎ ভূত বা প্ৰেতৰ আখ্যান বহুলভাৱে প্ৰচলিত ৰিসেন্টলি মই আমাৰ চেনেলত এনে ধৰণৰ এক ভূতৰ ওপৰত এটা ভিডিও বনাইছিলো যিটোক নেকি আপোনালোক সকলোৱে বহুত পৰিমাণে পছন্দ কৰিছে সো থ্যাংক ইউ সো গাইজ সেই ভিডিওটোত মই যিখন খৰাপাক নামৰ শৰ্ট ফিল্মৰ ষ্টৰী তথা থিওৰি এক্সপ্লেইন কৰিছিলো সেই ফিল্মখনৰ নিৰ্মাতা অৰ্থাৎ চিন্ময় বৰ্মাই সোশ্যাল মিডিয়াত কেইদিনমান আগতে অসমত প্ৰাচীন কালৰ পৰাই বহুলভাৱে প্ৰচলিত হৈ থকা কেইটামান ভূতৰ হুবহু বিৱৰণ আগবঢ়াইছে এই পৌৰাণিক ভূত বা প্ৰেতবোৰক চিন্ময় বৰ্মা আৰু ছায়ান চানগুপ্তাই মিলি ভালদৰে বৰ্ণনা কৰিছে এই ইলাষ্ট্ৰেশ্যন বা বৰ্ণনাবোৰত তেওঁলোকে হ্যান্ড ইলাষ্ট্ৰেশ্যন অৰ্থাৎ হাতেৰে অঁকা ছবি নাইবা এআইৰ দ্বাৰা অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা নিৰ্মিত ছবিৰ প্ৰয়োগ কৰিছে তেওঁলোকে সেই পৌৰাণিক লোককথাৰ ভূতবোৰ বাস্তৱ জীৱনত দেখাত কেনে ধৰণৰ হ'ব পাৰে তাক প্ৰতিফলিত কৰিবলৈ পৰা চেষ্টা কৰিছে তেওঁলোকৰ এই ইলাষ্ট্ৰেশ্যনটো ইমানেই ৰিয়েলিষ্টিক যে বৰ্তমান সময়ত মেইনষ্ট্ৰীম মিডিয়া পৰ্যন্ত ইয়াক কভাৰ কৰিছে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চিন্ময় দাৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ লিংকটো দি দিম তাত আপোনালোকে চিন্ময় দাৰ আন কামবোৰ চাব পাৰিব আনহাতে আজিৰ এই ভিডিঅ'টোত মই অসমৰ লোককথাত বহু যুগৰ পৰা প্ৰচলিত হৈ থকা কেইটামান ভূত বা প্ৰেতৰ ওপৰত আলোচনা কৰিম আৰু বাস্তৱ জীৱনত তেওঁলোক দেখাত কেনে ধৰণৰ হ'ব পাৰে তাৰ ওপৰত চৰ্চা কৰিম সো লেটস গেট ষ্টাৰ্ট সো গাইজ আপোনালোকে হয়তো নিশ্চয় গম পায় যে আমাৰ অসমৰ লোক সংস্কৃতিত দেৱী দেৱতাৰ বিভিন্ন মান্যতাৰ লগতে বিভিন্ন প্ৰকাৰৰ ভূত প্ৰেতৰ অস্তিত্বৰ কথাও বহুলভাৱে প্ৰচলিত মানুহৰ মুখে মুখে প্ৰচলিত হৈ থকা এই ভূত প্ৰেতবোৰ অস্তিত্বৰ কোনো লিখিত প্ৰমাণ নাই বৰং এই ভূত প্ৰেতৰ কাহিনী বা অস্তিত্বৰ কথাবোৰ বহু যুগৰ পৰাই জেনাৰেশ্যন ৱাইজ পাছ অন হৈ আহিছে অৰ্থাৎ বিভিন্ন প্ৰকাৰে যেনে ককা আইতাৰ কাহিনীৰ জৰিয়তে বা ডাঙৰ লোকে সৰু ল'ৰা ছোৱালীক বিভিন্ন ঠাইৰ ভূত প্ৰেতৰ কাহিনী কৈ পাছ অন কৰি আহিছে সো গাইজ আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলোৱা প্ৰথমটো ভূত বা প্ৰেত হৈছে বীৰা এই বীৰা নামৰ ভূতটোৱে তাৰ মাষ্টাৰজনক বিভিন্ন ধৰণৰ ধন টকা পইচা আদি গোটাই দিব পাৰে হয় কিন্তু এই ধন পাবৰ বাবে তাৰ মাষ্টাৰ বা ৰখিয়ালজনে তাক বিভিন্ন ধৰণৰ বহুল পৰিমাণৰ ভোজন দি থাকিব লাগিব আৰু এইখিনিতে মই জনাই দিছোঁ যে এই বীৰাই বহুত পৰিমাণে আহাৰ খায় এই প্ৰেতটোৱে মানুহক ভাইলেন্স কৰিবৰ বাবে উচতনি দিয়ে বুলি বহু লোকে বিশ্বাস কৰে যদি কোনো লোক কেইবাদিন ধৰি মানসিকভাৱে অস্থিৰ বা অসুস্থ হৈ আছে তেন্তে এই বীৰাই সেই লোকজনৰ লগত সংযোগ স্থাপন কৰিবৰ বাবে চেষ্টা কৰিব পাৰে এনেধৰণৰ লোকক বীৰাই বিচাৰি ফুৰে বুলি মান্যতা আছে যি কি নহওক এই বীৰাৰ কথা হয়তো আপোনালোক সকলোৱে সৰুকালত নিশ্চয় শুনিছে দ্বিতীয় নং ভূত বা প্ৰেতটো হৈছে জখিনী অসমৰ বিভিন্ন ঠাইত ইয়াৰ কথা মুখে মুখে প্ৰচলিত মান্যতা মতে বাৰিষা কালত জখিনীয়ে নিজৰ বস্ত্ৰ ত্যাগ কৰি গছৰ ওপৰত উঠি থাকে আৰু তাৰ পৰাই তাই ভগৱান ইন্দ্ৰদেৱক ঠাট্টা কৰে এইটোৱে নেকি কাৰণ যাৰ বাবে ইন্দ্ৰদেৱে গছবোৰত বজ্ৰপাত কৰে যাতে সি জখিনীক ষ্ট্ৰাইক কৰিব পাৰে কোনো লোকে বিশ্বাস কৰে যে যদি কোনো তিৰোতাৰ বিভিন্ন ধৰণৰ মনৰ হেঁপাহ আশা ইচ্ছা আদি ফুলফিল নহয় আৰু ফুলফিল নোহোৱাকৈ তাই মৰি যাবলগীয়া হয় তেন্তে তাই জখিনীত পৰিণত হৈ যায় লোককথা অনুসৰি জখিনীয়ে গৰ্ভৱতী মহিলাৰ সন্তান চুৰ কৰি লৈ যায় আৰু এনে কৰিবলৈ তাই মাজৰাতি গৰ্ভৱতী মহিলাৰ ঘৰৰ দুৱাৰত আহি টকাৰিবলৈ ধৰে আৰু এনেদৰে তাই ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে বহু লোকে কয় যে তেওঁলোকে জখিনীক দেখিছে অৰ্থাৎ বহুতে কয় যে তেওঁলোকে জখিনীৰ ভয়ানক চাহটক দেখিছে কোনোৱে আকৌ তাইক নিজৰ বিচনাৰ তলত বহি থকা পৰ্যন্তও দেখিছে কোনো ঠাইৰ মান্যতাৰ মতে জখিনীয়ে মতা মানুহবোৰক নিজৰ প্ৰতি আকৰ্ষিত কৰাই সিহঁতক মাৰি পেলায় চাবলৈ গ'লে এফালে গৰ্ভৱতী মহিলাসকলৰ ভয় আকৌ আনফালে মতা মানুহবোৰৰো ভয় জখিনী সঁচাকৈয়ে এক অতিকৈ ইণ্টাৰেষ্টিং অথচ ভয়াৱহ এণ্টিটি 3 নং ভূত বা প্ৰেতটোৰ নাম হৈছে কোন ভূত আৰু ইয়াৰ কাহিনীবোৰ অতিকৈ ৰোমাঞ্চকৰ এই ভূতটোৰ 3খন ভৰি আছে আৰু এই ভূতটোৰ ডিঙি নাই তাৰ চকুটো তাৰ বুকৰ মাজত সোমাই থাকে মান্যতা অনুসৰি কোন ভূতক সকলোবোৰ ভূতৰ ৰজা বুলি কোৱা হয় আৰু ছবিত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ই দেখিবলৈ কিমান ভয়ানক লোককথা অনুসৰি এই ভূতটোৰ শক্তি অন্য ভূততকৈ বহু পৰিমাণে বেছি আৰু ই একে সময়তে বহু লোকক আক্ৰমণ কৰি তেওঁলোকক মাৰি পেলাব পাৰে এইবাৰ আমি যিটো ভূত বা ক্ৰিচাৰৰ ওপৰত আলোচনা কৰিম সেইটোৰ ওপৰত আমাৰ চেনেলটোত অলৰেডি এটা ভিডিঅ' বনোৱা হৈছে হয় 4 নং ভূতটো হৈছে খৰাপাক অসমৰ সকলো প্ৰান্ততেই মানুহে খৰাপাকক বহুত ভয় কৰে ইয়াৰ কাৰণ হ'ল খৰাপাকৰ এপিয়াৰেন্স খৰাপাক আধা মানুহ আৰু আধা খৰা বেছিভাগ মানুহে কোৱা মতে খৰাপাক সাধাৰণতে নদীৰ পাৰৰ এলেকাত
পুখুৰী বা অন্য কোনো পানী থকা হ্ৰদ বা গাঁতৰ আশে-পাশে দেখিবলৈ পোৱা যায়। যিবিলাক মানুহ ৰাতি মাছ ধৰিবলৈ নদী বা পুখুৰীলৈ ওলাই আহে সিহঁতে খৰাপাকক দেখিবলৈ পোৱাৰ সম্ভাৱনা বেছি থাকে। লোককথা অনুসৰি খৰাপাক আধা মানুহৰ পৰা সম্পূৰ্ণ মানুহৰ ৰূপলৈ পৰিৱৰ্তন হ'ব পাৰে আৰু সি নিজৰ শক্তিৰে অন্য মানুহক নিয়ন্ত্ৰণ পৰ্যন্ত কৰিব পাৰে। খৰাপাক যিখন অৰণ্যত থাকে সেই অৰণ্য বা হাবিৰ আশে-পাশে বসবাস কৰা প্ৰত্যেকজন মানুহৰ নাম সি গম পায় আৰু সি তেওঁলোকৰ চৰিত্ৰ পৰ্যন্ত গম পায়। এই ভূতটোৱে মাছ খাই বহুত ভাল পায় আৰু এইটোৱে নেকি কাৰণ খৰাপাকে মাছমৰীয়াসকলক বেছি পৰিমাণে দেখা দিয়ে। আমাৰ তালিকাৰ 5 নং ভূত বা ক্ৰিচাৰটো হৈছে পোৱালি ভূত। এই ভূতৰ আচৰণ এটা সৰু ল'ৰা বা ছোৱালীৰ নিচিনা। এই পোৱালি ভূত দেখিবলৈ এক বাওনা মানুহৰ নিচিনা আৰু এই ৰাতি মানুহৰ ঘৰৰ পাকঘৰৰ পৰা খোৱা বস্তু চুৰ কৰিবলৈ আহে। পোৱালি ভূতক সাধাৰণতে মানুহে হাৰ্মলেছ বুলি ভাবে, কিন্তু এনে নহয়। কেতিয়াবা খাদ্য চুৰ কৰি থকাৰ সময়ত কোনো লোকে যদি এই ভূতক খেদিবলৈ চেষ্টা কৰে বা তেওঁলোকক খাদ্য লৈ যাবলৈ নিদিয়ে, তেনে পৰিস্থিতিত এই ভূতে মানুহৰ ওপৰত হামলা কৰিব পাৰে আৰু কোনো ক্ষেত্ৰত মানুহক মাৰি পেলাবও পাৰে। কিন্তু সাধাৰণতে এই ভূতবোৰে এনে নকৰে বুলি বহু মানুহে কয়। এইবাৰ আমি যিটো ভূত বা দানৱৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ সেইটোৰ নাম হৈছে বাঁহগছৰ ভূত বা বেম্বু ঘোষ্ট। অসমৰ বিভিন্ন প্ৰান্তত বহু পৰিমাণে বাঁহৰ অৰণ্য আছে আৰু এই বাঁহৰ অৰণ্যবোৰৰ মাজত বাস কৰে এই মিথিকেল দানৱটো। লোককথা অনুসৰি এই ভূতটোৱে সেইবোৰ মানুহৰ ওপৰত হামলা কৰে যিবোৰে নেকি এই বাঁহৰ অৰণ্যৰ মাজেৰে প্ৰায় অহা যোৱা কৰি থাকে। অৰ্থাৎ যদি কোনোবাই সন্ধিয়াৰ সময়ত এই অৰণ্যৰ মাজেৰে ক'ৰবালৈ যায় তেন্তে এই ভূতবোৰে তাৰ মূৰত বাঁহ পেলাই দিয়ে, যাৰ ফলত সেই লোকজন হয়তো আঘাতপ্ৰাপ্ত হ'ব নাইবা মৰি যাব। আনকি এই ভূতবোৰে মানুহৰ অহা যোৱা কৰা বাটত বাঁহ কেইডালমান পেলাই দি থয় আৰু যদি কোনোবাই সেই বাঁহবোৰ পাৰ হৈ আহিবলৈ চেষ্টা কৰে তেন্তে সেই সময়তে এই ভূতবোৰে বাঁহবোৰ প্ৰচণ্ড বেগত ওপৰলৈ তুলি আনে, যাৰ ফলত সেই লোকজনৰ মৃত্যু হৈ যায় নাইবা বেয়াকৈ শাৰীৰিক আঘাত পায়। এই ভূতৰ এটা ইণ্টাৰেষ্টিং ফেক্ট হৈছে যে ইয়াক অসমৰ প্ৰায় সকলো প্ৰান্ততে কোনোবাই নহয় কোনোবাই দেখিবলৈ পাইছে বুলি প্ৰায় শুনিবলৈ পোৱা যায়। 7 নং আৰু আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰ লেজেণ্ডটো হৈছে বৰদৈচিলা। ইয়াক সঠিকভাৱে কোনো ভূত বা প্ৰাচীন মিথিকেল ক্ৰিচাৰ বুলি ক'ব পৰা নাযায়। বৰদৈচিলাক অসমৰ লোক সংস্কৃতিত ধুমুহাৰ দেৱী অৰ্থাৎ ষ্টৰ্ম গডেছ বুলি কোৱা হয় আৰু লোককথা অনুসৰি তাইয়ে ধুমুহা বৰষুণৰ সৃষ্টি কৰে। এপ্ৰিল মাহত অসমত হোৱা ধুমুহা বৰষুণৰ মুখ্য কাৰক হিচাপে বৰদৈচিলাক কোৱা হয়। এই দেৱীয়ে নিজৰ শক্তিৰে ধুমুহা বতাহ বৰষুণ আদি নিয়ন্ত্ৰণ কৰিব পাৰে। মান্যতা মতে বৰদৈচিলা এপ্ৰিল মাহৰ মাজভাগত অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ সময়ত তাইৰ মাকৰ ঘৰলৈ আহে আৰু যেতিয়া তাইৰ নিজৰ ঘৰলৈ উভতি যোৱাৰ সময় আহে তেতিয়া তাই বহুত পৰিমাণে দুখ আৰু খঙত থাকে আৰু উভতি যোৱাৰ সময়ত তাই খং প্ৰকট কৰিবলৈ গভীৰভাৱে বৃষ্টিপাত কৰোৱাই আৰু ধুমুহা বৰষুণৰ সৃষ্টি কৰি দিয়ে ইত্যাদি ইত্যাদি। বহু লোকে এই মান্যতাবোৰত এতিয়াও বিশ্বাস কৰে আৰু বহু লোকে এইবোৰক কেৱল মাত্ৰ লোককথা বুলিহে গণ্য কৰে, যিবোৰৰ নেকি বাস্তৱ জীৱনত কোনো ধৰণৰ অস্তিত্ব নাই। কিন্তু মই পাৰ্চনেলি এনেবোৰ বিষয়ত বহুত ইণ্টাৰেষ্টেড হৈ থাকোঁ। লোককথাত প্ৰচলিত হৈ থকা এই ভূতবোৰৰ আচলতে বাস্তৱ জীৱনত কোনো অস্তিত্ব আছে নে নাই আপোনালোকে কি ভাবে মোক কমেণ্টত জনাব।